নমস্কাৰ সকলোকে নমস্কাৰ আপোনালোকে দেখা পাইছে এইকেইদিনত কি ঘটনা হৈছে এই ঘটনা সন্দৰ্ভত বেছিভাগ মানুহে ইয়াৰ বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে বিভিন্ন বিতৰ্ক হৈ আছে বিভিন্ন ধৰণৰ বিতৰ্ক আৰু বিভিন্ন ধৰণৰ বেয়া অশ্লীল কমেন্ট পাছ কৰি আছে গতিকে এই প্ৰসংগত ম্যাক্সিমাম মানুহে ইয়াৰ কাৰণে বিৰোধিতা কৰি আছে তো মই আৰু কৈ আছে যে তেওঁৰ কোনো দোষ নাই তো মই আপোনালোকক মই তিনিটা কথা কওঁ প্ৰথম কথা হ'ল তেওঁ যদি দুখী নহয় তেতিয়াহ'লে তেওঁৰ নামটো চেঞ্জ কৰিব নালাগে দ্বিতীয়তে তেওঁৰ এড্ৰেছটো তেওঁ চেঞ্জ কৰিব নালাগে তৃতীয়তে কথাটো হ'ল তেওঁ সিম দোকানৰ এতিয়া গম পাইছোঁ যে সিম দোকানৰ তেওঁ ব্যৱসায় কৰে কিন্তু তেতিয়া আপোনালোকে নিশ্চয় শুনা পাইছে ভিডিঅ'টো যদি চাইছে যে তেওঁ নাইট ডিউটি কৰি কিনে আহা বুলি কৈছে এজন সিম দোকানীয়ে নাইট ডিউটি কেনেকৈ কৰে এজন সিম দোকানীয়ে নাইট ডিউটি কেনেকৈ কৰে বহুতে কৈ আছে যে মিছা ঘটনা আৰু মিছা বনাই দিছে প্ৰথমতে আৰম্ভ হৈছিল সাম্প্ৰদায়িকতাবাদৰ পৰা কাৰণ আছিল মানুহজন মুছলিম সম্প্ৰদায়ৰ মানুহ গতিকে যিহেতু মই কৈছিলোঁ তো সিহঁতে সম্প্ৰদায়ৰ নামো উল্লেখ মই বৃদ্ধ বুলিয়েই কৰিছিলোঁ ফাৰ্ষ্টতে মই ইয়াক কেতিয়াও চেষ্টা কৰা নাছিলোঁ যাতে মই ইয়াক সাম্প্ৰদায়িক ৰূপ দিওঁ যদি মই চেষ্টা কৰিলোঁ হয় ইয়াক বৃদ্ধ বুলি নিদি কিনে মই হিন্দু মুছলিম বনাবৰ কাৰণে পাৰিলোঁ হয় কিন্তু তথাপি কিছুমান মানুহে ইয়াক সাম্প্ৰদায়িক বনালে সাম্প্ৰদায়িক মই মন্তব্য কৰা বুলি কিনে আৰম্ভ কৰি ফাৰ্ষ্টতে আৰম্ভ কৰিলে যাতে মানুহজন দুখী নহয় সেইটো কাৰণে তেওঁলোকে সেইটো পুৰা চেষ্টা কৰিলে আৰু দুখী নহয় বুলি অলমোষ্ট বহুত কেইটা ইউটিউব চেনেলে প্ৰুভো কৰিলে যে তেওঁ দুখী নহয় কাৰণ তেওঁ বৃদ্ধ মানুহ হয় তেওঁ কেনেকৈ কৰিব তেওঁ দুখী নহয় সেইটোৱে চবে প্ৰুভ কৰিলে দ্বিতীয়তে ফাৰ্ষ্টতে আৰম্ভ হ'ল সেই সাম্প্ৰদায়িকতাবাদেৰে যে মানুহজনে একাংশ মানুহে জাঙুৰ খাই উঠি আৰু ইয়াক ৰূপ দিলে যে সেইজন মানুহে কৰা নাই তাৰ পাছত নতুন আহিল যে মই সেন্টেন্স যে কৈছিলোঁ যে মই ল'ৰা মানুহে কৰিলেও মিলে বুঢ়া মানুহে কৰা আপোনালোকে ইয়াৰ ইণ্টেনশ্যনটো এবাৰো কি ভাবি চোৱা নাই যে তাক ট্ৰল কৰি গৈ আছে মই কোৱা নাই ল'ৰা মানুহে কৰাটো উচিত মই কৈছোঁ যে এজন বৃদ্ধ মানুহক আমি সন্মান কৰোঁ ৰিছপেক্ট কৰোঁ আৰু তেওঁৰ ইমেজ কেনেকুৱা হয় বুঢ়া মানুহ এজনৰ ইমেজ কেনেকুৱা হয় আৰু ডেকা ল'ৰা এজনৰ ইমেজ কেনেকুৱা হয় ডেকা ল'ৰাৰ পৰা সেনেকুৱা মেবি কৰিব পাৰে এক্সপেক্ট এটা কৰিব পাৰি কিন্তু বুঢ়া মানুহৰ পৰা আমি কেতিয়াও এক্সপেক্ট কৰিব নোৱাৰোঁ তেওঁৰ পৰা আমি সেনেকুৱা ল'ৰাবিলাকক শুধৰণিৰ বাটত অনাৰহে আমি চেষ্টা কৰিব পাৰোঁ মানে আশা কৰিব পাৰোঁ তেনেকুৱা মানুহবিলাকে গালিহে পাৰে এনেকুৱা কাম কৰি থাকিলে গতিকে তেওঁ যেতিয়া কৰিছে মই তেতিয়া কৈছোঁ যে আৰে আপুনি বুঢ়া মানুহ হৈ কিনে তেনেকুৱা কৰিছে ল'ৰা মানুহবিলাকে তেনেকুৱা কাম নকৰে বহুত ল'ৰা দেখিছোঁ মই ইয়াৰ আগতেও সেই ল'ৰাবিলাকে তেনেকুৱা পুৰা জেং টেং কৰা ল'ৰাবিলাক দেখিলে মানে এইবিলাক ল'ৰা কিবা বেয়া কৰিব যেন লাগে কিন্তু সেইবিলাক ল'ৰাই বেয়া নকৰে কিন্তু আপুনি বৃদ্ধ মানুহ হৈ কিনে আপুনি এনেকুৱা ধৰণৰ কাম কৰিলে সেই ক্ষেত্ৰত মই সেইটো কথা কৈছিলোঁ আৰু তাকে বহুতে মিছ ইউজ কৰি আছে মিমি বনাই আছে আৰে আপোনালোকে ট্ৰাই কি কৰি আছে মই মাত মাতিছোঁ মই কিবা ক্ৰাইম কৰিছোঁ নেকি বাৰু আপোনালোকেতো মোক ক্ৰিমিনেল সজাবৰ কাৰণে চেষ্টা কৰি আছে মই কিবা ক্ৰাইম কৰিছোঁ নেকি মই প্ৰতিবাদ কৰিছোঁ ইয়াৰ বিৰুদ্ধে মই ভিডিঅ' বনাইছোঁ ইয়াৰ প্ৰতিবাদ কৰি কিনে মই কোনো অশ্লীল ভিডিঅ' বনোৱা নাই মই কোনো বেয়া কাম কৰা নাই তাৰপিছত আপোনালোকে অপৰাধী সজাব মোক চেষ্টা কৰি আছে আৰু সেই দুখী মানুহজনক সহজতে পলাই পঠাব চেষ্টা কৰি আছে দুখী মানুহজনৰ হৈ ওকালতি কৰি আছে কি ক'ম মই আৰু মানুহজন দুখী নহ'লে মোৰ ক'ব কাৰণে কি দৰকাৰ তেওঁ যদি দুখী নহয় মোৰ ক'ব কাৰণে কি দৰকাৰ বাৰু ঠিক আছে মোৰ লগত মিছা হৈছে বাকী যে ছোৱালীবিলাক যায় মোৰ ফ্ৰেণ্ড যায় বহুত কেইটা ফ্ৰেণ্ড যায় সিহঁতৰ লগতো হৈছে কি সিহঁতেও কি এনেকুৱা কাম কৰি আছে সিহঁতেও কি মানুহজনক মাতি আনি কিনে কৰি আছে প্ৰি প্লেন বুলি কিনে বহুতে কৈ আছে প্ৰি প্লেন হ'লে মই সেই গেলা গৰমত হস্পিটেলত গৈছোঁ আপোনালোকে যদি বিচাৰে মই তাৰ প্ৰেছক্ৰিপশ্যনো দেখাই দিব পাৰোঁ সেই ইমান আত্তানিত গৈছোঁ মই মানে প্ৰি প্লেন কৰি কিনে মই গৈছোঁ ইমান হেৰি কৰি কিনে কি কথা ক'ব আহে ভাই এজনী ছোৱালী শুনি লওক এজনী ছোৱালীক বদনাম কৰাটো বহুত সহজ বুজিছে ইয়াৰ আগতেও বদনাম ছোৱালী কৰাটো বহুত সহজ কাৰণ অলমষ্ট মেক্সিমাম মানুহে তাইৰ এগেইনষ্টতে মাত দিব কথাটো হ'ল সৎ সাহসেৰে অন্যৰ বিৰুদ্ধে যুঁজ দিয়াটোহে টান বুজিছে
টান ছোৱালী এজনীক বদনাম কৰাটো কি ডাঙৰ কথা এনেওতো এটা কিবা এটা ছোৱালী মানুহক বগা কাপোৰ বুলি কোৱা হয় এটা কিবা দাগ লাগি গ'লে তাৰে পৰা গুচি নাযায় তো বদনাম কৰাটো পুৰুষত্ব বুলি নকয় যিসকলে কৰি আছে মই তেওঁলোকক কওঁ যিবিলাকে কৰি আছে বদনাম কৰাটো পুৰুষত্ব বুলি নকয় কিন্তু আপোনালোকে সেইটোৱে কাম কৰি আছে মোৰ কি দুখ আছিল মোক আগত সেইটো কওক মই ভিডিঅ' বনাইছো মোৰ লগত কিবা এটা নিৰ্যাতন হৈছে আৰু মই এটা ছ'চিয়েল মিডিয়াত থকা মানুহ মোৰ ইউটিউব চেনেল আছে আগতেও মোৰ লগত এনেকুৱা ঘটনা যেতিয়া হৈছে আপোনালোকে চাব পাৰে যে ল'ৰাবোৰে কিয় জোকাই বুলি কিনে মোৰ এটা ভিডিঅ' আছিল আৰু তাৰ উপৰি আৰু এটা ভিডিঅ' আছিল মিস্ত্ৰীবোৰে কিহৰ কাৰণে এনেকুৱা ধৰণৰ হেডলাইনটো তাতে নাছিল বাৰু কিন্তু ভিডিঅ'টোত আছিল ভিডিঅ'টোৰ ভিতৰত আছিল মুছলিম কি বুলি কয় মিস্ত্ৰীবোৰে এনেকুৱা ধৰণৰ হেৰি কিহৰ কাৰণে কৰে মিস্ত্ৰীবোৰে কিহৰ কাৰণে কৰে এনেকুৱা ধৰণৰ জোকাই থাকে এনেকুৱা ধৰণৰ কাৰণ এইটো এটা প্লেটফৰ্ম হৈছে যাৰ জৰিয়তে মনৰ ভাৱ ব্যক্ত কৰিব পাৰি আৰু যদি কিবা ফিল কৰিছে যে এনেকুৱাৰ বিৰুদ্ধে প্ৰটেষ্ট কৰিব লাগে তেতিয়া প্ৰটেষ্ট কৰিব কাৰণে পাৰি আৰু সেইকাৰণে মই প্ৰটেষ্ট কৰি কিনে সেইটো কাম কৰিছিলো কিন্তু তাতে আপোনালোকে মোক অপৰাধী বনাবৰ কাৰণে চেষ্টা কৰি আছে হাও মানে কি বুলি কম ইমান এনেকুৱা দিন হৈ পৰিছে ক্ৰিমিনেল বিলাক বাচি যায় আৰু যিবিলাকে নেকি ইয়াৰ বিৰুদ্ধে মাত মাতে তাক আপোনালোকে বদনামী বনাই দিয়ে সিৰিয়াসলি তাক বদনামী বনাই দিয়ে প্লিজ তাৰে মাজতে বহুতে কৈ আছে বাইদেউ দুখীক নেৰিব কিন্তু কেছ উঠাই ল'বলৈ গৈছিল বুলি শুনি আছো কোনে কৈছে এইবিলাক ভুল বাতৰি প্ৰচাৰ কৰি আছে তেওঁক বিচাৰি আছে এতিয়াও তেওঁ পলাতক হৈ কিনে আছে ঠিক আছে আৰু তেওঁৰ ওপৰত অলৰেডি এনেকুৱা ধৰণৰ কেছ আগৰ পৰাই আছে ঠিক আছে ৰিপ্লাইং টু জাহিৰুল ইছলাম তই ক'তটো শুনি ল ক'ত লাগি আছ তই কি কৈছে তেওঁহে জানে তো মানে কথাটো হৈছে এনেকুৱা যে মোৰ বিৰুদ্ধে যিবিলাকে কথা কৈ আছে তেওঁলোকে খুলিয়াম ওলাই আহিছে আৰু যিবিলাকে জানে এইবিলাকৰ প্ৰতিবাদ কৰিবৰ কাৰণে লাগে বা প্ৰতিবাদ কৰে তেওঁলোকে সন্মুখত অহা নাই তেওঁলোকে সন্মুখত আহি কিনে অহা নাই তুমি কি পপুলাৰ হ'ব কাৰণে এনেকুৱা কৰিছা নেকি কৈছে ৰিব্বা পাঠনে ৰিব্বা পাঠন মই আপোনাক কওঁ এখন ছ'চিয়েল প্লেটফৰ্ম হয় ইয়াতে যদি মনৰ ভাৱ ব্যক্ত কৰিব বিচাৰে আপোনাৰ লগত যদি কিবা নিৰ্যাতন হৈ আছে তো আপুনি মাত মাতিব পাৰে ইয়াৰ আগতো মোৰ ভিডিঅ' চাব মোৰ চেনেলত গৈ কিনে আপুনি চাব তাতে আপুনি হেডলাইন লিখিব যে ল'ৰাবোৰে কিয় জোকায় এদিনাখন মই গৈ আছিলোঁ ব্লগ কৰিবৰ কাৰণে মই গৈ আছিলোঁ ব্ৰহ্মপুত্ৰৰ পাৰলৈকে তেতিয়া কেইটামান ল'ৰাই খুব জোকাই আছিল মই তাৰ পৰা গুচি আহিলোঁ মই কিন্তু সেই তেতিয়া ভিডিঅ'ত ল'ৰাজনক দেখুৱাবৰ কাৰণে নোৱাৰিলোঁ সেইটো কাৰণে সেইটো মানে ইমান বিতৰ্ক নহ'ল মই খালি মনৰ ভাৱ ব্যক্ত কৰিছোঁ তাৰ পাছতো এনেকুৱা ধৰণৰ যেতিয়াই কাম হৈ আছে বা মই ফিল কৰোঁ যে এনেকুৱা ধৰণৰ হৈ আছে তেতিয়া মই লগালগ তাতে মাত মাতোঁ ঠিক তেনেদৰে যেতিয়া মোৰ লগত সংঘটিত হৈছে এই ঘটনাটো মই নিজে এজনী ব্লগাৰ হয় আৰু যেতিয়া মোৰ লগত এনেকুৱা ঘটনা সংঘটিত হৈছে তেতিয়া মই তৎক্ষণাত মই কেমেৰাটো উঠাই লৈ কিনে সেই সমস্ত ঘটনা ৰেকৰ্ড কৰিছিলোঁ আৰু ৰেকৰ্ড কৰি কিনে পাব্লিছ কৰি কিনে দিছিলোঁ এতিয়া কথাটো হ'ল মোৰ যেতিয়া এনেকুৱা ধৰণৰ এটা প্লেটফৰ্ম আছে তো মই মোৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ পাৰোঁ যদি মোৰ কিবা প্ৰতিবাদ আছে কাৰোবাৰ বিৰুদ্ধেও যদি কিবা এটা কথা ক'বলৈ আছে মই ক'ব কাৰণে পাৰোঁ সেইকাৰণে মই কৈছোঁ পপুলাৰিটি ষ্টাণ্টৰ কথা মই আপোনাক কৈ দিওঁ দাদা যোনে কৈ আছে এইবোৰ পপুলাৰিটি ষ্টাণ্ট আৰু কিবা কিবি ইউটিউব কৰা মই আজি ইউটিউব কৰা নাই ঠিক আছে মোৰ এক বছৰ অলমষ্ট হৈ যাব যদি পপুলাৰিটি ষ্টাণ্ট কৰিবৰ কাৰণে হয় মই এক বছৰ ৰখিব নালাগে ইমান কষ্ট কৰিবৰ কাৰণে নালাগে মই আগতে কৰিব পাৰোঁ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পপুলাৰিটি ষ্টাণ্ট দাগ বুলি কয় পপুলাৰিটি ষ্টাণ্ট কৰিবৰ কাৰণে মই সেই গেলা গৰমতো মৰি যাব নালাগে আৰু মেইন মানে ইম্পৰ্টেণ্ট কথাটো হ'ল মই কি মোৰ আইতাৰো এক্সিডেণ্ট মোৰ বান্দৰা আচুৰাও এইবিলাক তাৰমানে মই পপুলাৰিটি ষ্টাণ্টৰ কাৰণে মই নিজে কৰাই লৈছিলোঁ নেকি বাৰু
তাতে যোৱাৰ কাৰণেতো সেই ঘটনাটো সংঘটিত হ'ল, তাত নগ'লেতো নহ'ল হয়। তো সেইবিলাক ঘটনাও তাৰমানে সম্পূৰ্ণৰূপে প্ৰি প্লেন আছিল। আইতাক মই এক্সিডেণ্ট কৰাইছোঁ, মই বান্দৰক নিজে আচুৰ খুৱাই লৈছোঁ, তাৰপিছত সেনেকুৱা ধৰণৰ কৰিছোঁ। আপোনালোকে বিশ্বাস নকৰে যদি মই আপোনালোকক প্ৰেছক্ৰিপশ্যনো দেখাব পাৰোঁ ডাউন টাউন হস্পিটেলৰ, যে মই গৈছিলোঁ নে নাই। ঠিক আছে, গৈছিলোঁ নে নাই মই আপোনালোকক দেখুৱাই দিব পাৰোঁ। আপোনালোকে কাৰণ বিলিভ নকৰে ন, দুখীক বিলিভ কৰে। মই চিঞৰি চিঞৰি কৈ আছোঁ, কিন্তু মোক বিলিভ নকৰে। এইখন হ'ল সমাজ, এখন ইয়াক কয় সমাজ, ডাঙৰ ডাঙৰ সমাজ, যিয়ে নেকি নাৰীৰ অধিকাৰৰ কথা কয়। আৰু যেতিয়া